যিহেতু দেওবাৰে মাদাৰ্ছ ডে অথবা মাতৃ দিৱস সেইকাৰণে আজি আমাৰ স্কুলত সৰু সুৰাকৈ সকলো ষ্টুডেণ্টছে মিলি আমাক এটা বুকে দিলে ফুলৰ আৰু লগতে গানো গাইছিলে আৰু অকণমানকৈ নাচি মেলিও দেখাইছিলে জানেনে আৰু বহুত বেছি ইম'চনেল হৈ গৈছিলোঁ আমি সকলো কলিগছৰ একদম চকু পানী ওলাই গৈছিলেগৈ জানেনে সঁচাকৈ দেই মা শব্দটো শুনিলে আমি সকলো ইম'চনেল হৈ যাওঁ নহয় জানো কওকচোন আৰু শ্বৰ্ট ব্ৰেক দিওঁতে আমি সকলো টিচাৰ্ছে মিলি চাহ খাই থাকোঁতেই মই আকৌ গমেই পোৱা নাছিলোঁ থাৰ্ড পিৰিয়ডত মোৰ ক্লাছ আছিলে আচলতে ক্লাছটো চেঞ্জ কৰি দিলে আৰু ছাৰ কেইজনমানে মিলি আজি আমাৰ সকলো কলিগছকে পাৰ্টি দিছিলে সেয়া খালোঁ আৰু স্কুল ছুটি হোৱাৰ পাছত মই ঘৰলৈ আহিলোঁ আৰু ঘৰলৈ আজি আহোঁতে গেটৰ পৰাই মা চিঞৰি আহিছিলোঁ কাৰণ আজি মই স্কুলতে ভাবি আহিছিলোঁ যে যোনকেইপা ফুল মই স্কুলত পাইছিলোঁ সেইকেইপা মাক দিম বুলি আৰু তাৰপিছতে মাৰ হাঁহিটো আপোনালোকে সকলোৱে দেখিলেই ঘৰ আহি অলপ দেৰি ৰেষ্ট লোৱাৰ পিছত আকৌ গৈছিলোঁ মই জিম আৰু আজি বহুত বেছি ক্ৰেভিংছ হৈ আছিলে ম'ম' খাবলৈ আৰু ম'ম' খায়ো আহিলোঁ লৈও আহিলোঁ বাৰু ৰেষ্ট আজিলৈ ইমানেই বাই হৰ হৰ মহাদেৱ লাভ ইউ অল গাইজ